প্ৰকাশ ৰঞ্জন দেৱৰ ৰচনাৰে কবিতাৰ শিৰোনাম তেজ, জুই আৰু ধোঁৱা। আবৃত্তি কৰিছো হেমন্ত ওজাই। তেজ, জুই আৰু ধোঁৱাৰ ৰক্তাক্ত এটি দিন। 30 অক্টোবৰ 2008 চনৰ এটা দিন। গা মন শিয়ৰি উঠা এটা দিন। চকুৰ পানী শেষ হৈ যোৱা এটি দিন। ইতিহাসৰ পাতত মচিব নোৱাৰা এটা দিন। আপোনজনক হেৰুৱাৰ এটা দিন। তেজ, জুই আৰু ধোঁৱাৰ। চাৰিওফালে কেৱল আৰ্তনাদ, মানুহৰ বিভীষিকা, আপোনজনক হেৰুৱাৰ বেদনা, চৌদিশে হাহাকাৰ। কিমান নিষ্ঠুৰ সেই সময়, নিৰ্দয় সেই মুহূৰ্ত। ভাবিবলৈ ভয় লগা এটি দিন। তেজ, জুই আৰু ধোঁৱাৰ। পুনৰ নাহক তেনে এটা দিন, নাহক তেনে এটা সময়, নাহক তেনে এটা মুহূৰ্ত। সংকল্প হওক সকলোৰে, নেখেলো তেজৰ ফাকু, নজ্বলাও জুই, নুৰুৱাও ধোঁৱা। ভাই ভনী বন্ধুৰ সংসাৰত নিদিওঁ দোষ, নুবুৱাও চকুলো, নজ্বলাও চিতা। তেজ, জুই আৰু ধোঁৱাৰ নেখেলো খেল অনাগত দিনত।